হাই হেল্ল' নমস্কাৰ মোৰ নাম ধৰিত্ৰী শইকীয়া মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো অলপমান বৰিং টাইপ ডিছকাশ্যন হ'ব পাৰে, তো যিসকলে এনেকুৱা কথা শুনি ভাল নাপায় তেওঁলোকে স্কিপ কৰিব পাৰে, বা যিসকলৰ ইঞ্চুৰেঞ্চৰ ওপৰত অলৰেডি বহুত নলেজ আছে তেওঁলোকেও স্কিপ কৰিব পাৰে, কাৰণ আজি মই কথা পাতিম ইঞ্চুৰেঞ্চৰ ওপৰত। ইঞ্চুৰেঞ্চ কিয় কৰিব লাগে, ইঞ্চুৰেঞ্চ কিয় ইম্পৰ্টেণ্ট হয়, বা ইঞ্চুৰেঞ্চ কোনে কোনে কৰিব লাগে। মোৰ মতেতো প্ৰতিজন ইণ্ডিভিজুৱেল যাৰ লগত নিজৰ ফেমিলি 1% হ'লেও ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট হয় তেনেকুৱা প্ৰত্যেকজন ব্যক্তিয়ে ইঞ্চুৰেঞ্চ কৰিব লাগে। আৰু ছেকেণ্ডটো হৈছে হেল্থ ইঞ্চুৰেঞ্চ। হেল্থ ইঞ্চুৰেঞ্চ প্ৰতিজন ইণ্ডিভিজুৱেলে কৰিব লাগে, লাগিলে তেওঁৰ লগত ফেমিলি ডিপেণ্ডেণ্ট হওক বা নহওক, যিকোনো মানুহে হেল্থ ইঞ্চুৰেঞ্চ কৰিব লাগে। আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু এইটোৱে হৈছে হেল্থ ইঞ্চুৰেঞ্চ। আমি আজি এটা মোবাইল কিনিলেও মোবাইলটো ইঞ্চুৰেঞ্চ কৰোঁ, বাইকখন কিনিলেও বাইকখনৰ ইঞ্চুৰেঞ্চ কৰোঁ, গাড়ীখন কিনিলেও গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰোঁ, আজিকালি ঘৰটো ল'লেও ঘৰৰ ইঞ্চুৰেঞ্চ কৰি থয়। আৰু তো মই শুনিছোঁ এই প্ৰিয়ংকা চোপ্ৰা হওক, এনেকুৱা মানে কিছুমান যাৰ মানে স্পেচিয়েল হয়, যেনেকৈ প্ৰিয়ংকা চোপ্ৰা ভইচ নে লিপছ এনেকৈ কিবা এটা বস্তু সেইটো ইঞ্চুৰেঞ্চ কৰি থৈছে। তেনেহ'লে ভাবক ইঞ্চুৰেঞ্চ কিমান ইম্পৰ্টেণ্ট। চবতকৈ ইম্পৰ্টেণ্ট মিছ চেলিঙৰ কাৰণে ইঞ্চুৰেঞ্চটো মানুহে ভুল বুজে, বা প্ৰপাৰ বা এজন মানুহৰ কাৰণে কোনটো পাৰফেক্ট ইঞ্চুৰেঞ্চ হয় সেইটো মানুহজনে নাজানে। তো তাৰ কাৰণে মই আপোনালোকক কৈছোঁ দুটা ইঞ্চুৰেঞ্চ চবতকৈ ইম্পৰ্টেণ্ট হৈছে, এটা হৈছে টাৰ্ম ইঞ্চুৰেঞ্চ আৰু ছেকেণ্ডটো হৈছে হেল্থ ইঞ্চুৰেঞ্চ। হেল্থ ইঞ্চুৰেঞ্চ কি হয়, আপোনাৰ যিমান বেমাৰ আজাৰৰ খৰচখিনি সেই কোম্পানীটোৱে প্ৰভাইড কৰে। তাৰ কাৰণে আপুনি মান্থলি কিবা এটা পইচা জমা কৰি যাব লাগে। আৰু যদি আপোনাৰ বেমাৰ নহয় সেইটো বছৰত, ছাপ'জ মই এটা এক্সাম্পল দিছোঁ, আপোনাৰ এটা হেল্থ ইঞ্চুৰেঞ্চ লৈছে আপুনি, আপোনাৰ চব কভাৰেজ থাকে, প্ৰি হস্পিটেল এক্সপেঞ্চেছ, পোষ্ট হস্পিটেলৰ এক্সপেঞ্চেছ চব ইনক্লুড থাকিব। তাৰ কাৰণে আপুনি মান্থলি ইয়েৰলি 14,000 টকা এটা দিব লাগে, সেইটো মান্থলি আপুনি কনভাৰ্ট কৰি পেলাই মান্থলিও পে' কৰিব পাৰে, ঠিক আছে। আৰু তাতকৈ কমত থাকিব, বা আপুনি যদি হোল ফেমিলিৰ কাৰণে কৰিব পাৰে এটা পেকেজ ল'ব পাৰে, তাতো এটা এমাউণ্ট থাকিব। তো মানে আপোনালোকে মান্থলি এটা এমাউণ্ট দি যাব লাগে। ছাপ'জ মই কৈছোঁ আপোনালোকে মান্থলি 2,000কৈ জমা কৰি যাব লাগে। তো আপোনাৰ বেমাৰ হ'লেতো সেই গোটেইখিনি খৰচ আপোনালোকক পাই যাব। তো বেমাৰ নহ'লে আপোনালোকক কি হ'ব, ছাপ'জ আপোনালোকে 14,000 টকা দি এটা হেল্থ ইঞ্চুৰেঞ্চ লৈছে। প্ৰতিটো হেল্থ ইঞ্চুৰেঞ্চৰ এটা ছাম এচিয়ৰ্ড থাকে, মানে টোটেল ভেলু আপুনি কিমান পাব, টোটেল খৰচ আপুনি কিমান পাব। ছাপ'জ আপুনি 5 লাখ টকা এটা খৰচ পাব, ঠিক আছে। যদি আপুনি এবছৰ পলিচিটো কণ্টিনিউ কৰিলে, 1 বছৰৰ ভিতৰত আপোনাৰ একো বেমাৰ নহয়, তেতিয়া সেই পইচাটো ক'ত যাব। তেতিয়া সেই পইচাটো আপোনাৰ যোনটো ছাম এচিয়ৰ্ড থাকিব 5 লাখ, সেইটোৰ লগত ইনক্লুড হৈ যায়, ইনক্লুড হৈ পেলাই আপোনাৰ ছাম এচিয়ৰ্ডটো বেছি হয়। আজিকালি আপোনালোকে কোনো ধৰণৰ গেৰাণ্টি দিব নোৱাৰে যে কাৰোবাৰ বেমাৰ নহ'ব বা নহয়, তেনেকৈ আজিকালি কিমান কি বেমাৰ হৈ থাকে। তো মই ভাবোঁ যে হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি থোৱাটো বহুত ইম্পৰ্টেণ্ট। আৰু চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকে যিমান কম এজৰ পৰা কৰিব সেইটো সিমান কম আহিব। আপোনালোকে যেতিয়া ভাবে এতিয়ানো ক'ত বেমাৰ হ'ব, ডেকা হৈ আছোঁ, বুঢ়া হ'লেহে হ'ব, তো নহয়। আপোনালোকে সৰুৰ পৰাই যদি ইঞ্চুৰেঞ্চটো কৰি থয়, ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো বহুত কম আহিব। তো হেল্থ ইঞ্চুৰেঞ্চ বহুত ইম্পৰ্টেণ্ট, কাৰণ যেতিয়ালৈকে আমাৰ লগত বেমাৰ এটা নহয় তেতিয়ালৈকে আমি ভাবিবই নোৱাৰোঁ যে এইটো বস্তু আমাৰ লগত হ'ব। কিন্তু যেতিয়া হৈ যায় তেতিয়া কি হৈ যায়, আমাৰ হাতত সময় নাথাকে কৰিবলৈ। এনেকুৱা মই বহুত কাষ্টমাৰ পাইছোঁ, যে এগৰাকী টিচাৰ পাইছিলোঁ টিচাৰ, তেওঁলোকৰ মানে টিচাৰবোৰৰ হয়তো নাথাকে ন তেনেকুৱা, যেনেকৈ আমি প্ৰাইভেট কিছুমান কোম্পানীয়ে দিয়ে ন, টিচাৰবোৰতো তেনেকুৱা চাগে নাথাকে, মেবি নাথাকে, তেওঁতো মোক নাথাকে বুলি কৈছিলে, বাকী মই নাজানো। তেওঁ কেঞ্চাৰ ধৰা পৰিছে। তো ধৰা পৰাৰ পিছত ব্ৰাঞ্চত আহি পেলাই কৈছে যে তেওঁ এটা হেল্থ ইঞ্চুৰেঞ্চ কৰিব বিচাৰে, কাৰণ তেওঁ আমুক প্ৰব্লেম হৈছে। কিন্তু তেতিয়াও পচিবল নহয় ন কৰাটো, সেইটো মানে বেয়া লাগে, ইম'চনেল হয় এইবোৰ কথা। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট ফাইনেন্সটো লাগিব ন, আপোনাৰ বেমাৰৰ ট্ৰিটমেণ্ট কৰিবলৈতো পইচা লাগিব ন। আপোনাৰ এবাৰত 5-6 লাখ টকা 10 লাখ টকা যোৱাতকৈ আপুনি মাহে 2,000 টকাকৈ জমা কৰি গৈ আছে নিজৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে, যাতে বেমাৰ এটা হ'লে ভাল ট্ৰিটমেণ্ট ল'ব পাৰোঁ। তো তাত কি বেয়া আছে। তো কিন্তু আপোনালোকে চাই ল'ব কোনটো ভাল হয়, কোনটোত কি বেনিফিট আছে, আপোনালোকে লগা সেই বেনিফিটবোৰ ক'ত আছে। আৰু মাইকী মানুহ বা যিবোৰ ছোৱালী মানুহ তেওঁলোকে কৰি থ'ব পাৰে। এটা পিৰিয়ড থাকে, এটা ৱেইটিং পিৰিয়ড থাকে, 3 বছৰ বা 2 বছৰ বা 6 মাহ, এনেকৈ কিবা এটা ৱেইটিং পিৰিয়ড থাকে। প্ৰতিটো পলিচি বেলেগ বেলেগ ৱেইটিং পিৰিয়ড থাকে। সেই ৱেইটিং পিৰিয়ডৰ পিছত আপোনালোকে মেটাৰনিটি বেনিফিটো পাব পাৰে, কাৰণ মেটাৰনিটিতটো আপোনালোকে জানে কিমান আজিকালি এক্সপেঞ্চিভ হৈ গৈছে, খৰচ হয়। তো মই ভাবোঁ যে হেল্থ ইঞ্চুৰেঞ্চ চবতকৈ ইম্পৰ্টেণ্ট। ইনভেষ্টমেণ্ট, SIP সেই চবতকৈ ইম্পৰ্টেণ্ট হয় হেল্থ। ছেকেণ্ড কথা হৈছে টাৰ্ম ইঞ্চুৰেঞ্চ। আমি যে কওঁ, আমাক যে মানুহে যে মানে এজেণ্ট বা কোম্পানী কিছুমান মানুহে যে কয় যে আমুক ইনভেষ্ট কৰক আপোনাৰ পইচাটো দুগুণ হৈ যাব, 3 গুণ হৈ যাব, 10 গুণ হৈ যাব, প্লিজ সেইবোৰত একদম নাযাব। কাৰণ সেইবোৰ কি হয়,
ইঞ্চুৰেঞ্চ এটা কিহৰ কাৰণে আপোনাক লাগে ইঞ্চুৰেঞ্চ আপোনাৰ ইনকাম কৰিবৰ কাৰণে ইনকাম জেনেৰেট কৰিবৰ কাৰণে নহয় তাৰ কাৰণে আপোনালোকক বহুত বেলেগ বেলেগ ধৰণৰ ফাণ্ড আছে আপোনালোকে তাত ইনভেষ্ট কৰিব পাৰে কিন্তু ইঞ্চুৰেঞ্চ লাগে আপোনাৰ সিকিউৰিটিৰ কাৰণে মনত ৰাখিব কেতিয়াও অভাৰ লোভত নাযাব কেতিয়াও এক্সেছ পইচা ৰিটাৰ্ণ পাম বুলি নাযাব উল্টাই আপোনাৰ লছ হ'ব আৰু যোন এজেন্ট বা যোন এমপ্লয় বা যোন কোম্পানী আপোনাক কয় যে এটো কৰক আপুনি 2 বছৰ আপোনাৰ পইচা ডাবল কৰি দিম টিবল কৰি দিম একদম মিছা কথা এনেকুৱা কোনো ধৰণৰ ইঞ্চুৰেঞ্চ পলিচি উলুৱাই নাই য'ত আপোনাৰ পইচা 10 গুণ 2 বছৰ 3 মানে ডাবল হৈ যাব তেনেকুৱা কোনো ধৰণৰ ওলোৱা নাই কাৰণ ইঞ্চুৰেঞ্চৰ মেইন মোটোটো হৈছে সিকিউৰিটি আপোনাক সিকিউৰ কৰি ৰাখা আপোনাক সিকিউৰটো কৰি ৰাখিব আপুনি আপোনাৰ কিবা এটা হলে আপোনাৰ পৰিয়ালে পইচাও পাব আৰু আপুনি ৰিটাৰ্ণও পাব হ'ব পাৰে নেকি দুইটা বস্তু কেতিয়াও হ'ব নোৱাৰে ইনভেষ্টমেন্টৰ কাৰণে বেলেগ ফাণ্ড আছে এসআইপি আছে এনেকা বেলেগ বহুত ফাণ্ড আছে আপোনালোকক যদি ইনভেষ্টমেন্ট ভাল ৰিটাৰ্ণ লাগে আপোনালোকে তাত কৰিব পাৰে কিন্তু আপোনালোকে ইনচুৰেঞ্চৰ পৰা ৰিটাৰ্ণ পাম বুলি কেতিয়াও নকৰিব হেতু ভুল কৰা সকলে ইনচুৰেঞ্চ পিছত কয় ইনচুৰেঞ্চ বেয়া বস্তু মানুহে মিছা কথা কয় একো নাপায় আৰু পাব কেনেকৈ আপোনালোকে নিজে লুফ কৰি পেলাই হেবোৰত যায় আৰু অলপমান নিজৰো নলেজ থাকিব লাগে মই পাইছো আপোনালোকক বেলেগে মিসলিড কৰিছে কিন্তু অলপমান নিজৰো হেতু জানিব লাগে বা আজি মই কৈ দিছো আজিৰ পৰা মনত থাকিব এনেকুৱা কোনো ধৰণৰ ইনচুৰেঞ্চত নাযাব য'ত আপোনাক ক'ব যে আপোনাৰ পইচা 2 বছৰ 2 গুণ হৈ যাব 3 গুণ হৈ যাব একদম মিছা কথা 3 নম্বৰ কথাটো হৈছে আপুনি সদায় টাৰ্ম ইনচুৰেঞ্চ হেল্থ ইনচুৰেঞ্চ এণ্ড টাৰ্ম ইনচুৰেঞ্চ বহুত ইম্পৰ্টেণ্ট হয় যদি হেল্থ ইনচুৰেঞ্চ পানী হয় মানে আমাৰ লাইফত পানীটো যিমান ইম্পৰ্টেণ্ট যদি হেতু হেল্থ ইনচুৰেঞ্চ হয় তো টাৰ্ম ইনচুৰেঞ্চ অক্সিজেনৰ নিচিনা হয় তো হেল্থ ইনচুৰেঞ্চ আৰু টাৰ্ম ইনচুৰেঞ্চত প্ৰথম কৰিব তাৰ পিছত বেলেগ ইনভেষ্টমেন্ট যি কৰে আপোনালোকে কৰিব পাৰে কিন্তু সবতকৈ ইম্পৰ্টেণ্ট আছে টাৰ্ম ইনচুৰেঞ্চ আৰু হেল্থ ইনচুৰেঞ্চ আৰু এই দুটা বস্তু আপোনালোকে যিমান কম বয়সতে কৰিব সিমান প্ৰিমিয়াম কম আহিব 1 কোটি 2 কোটি টকালৈকে আপোনালোকে টাৰ্ম ইনচুৰেঞ্চ কৰি ৰাখিব পাৰে তো কেনেকা হয় 1 কোটি 2 কোটি টকা মানে আজি মই এটা পইচা দি আছো মই এটা টাৰ্ম লৈছো যে মই এটা ভ্যালু মই চুজ কৰিছো যে মই এটো 50 লাখ টাৰ্ম ইনচুৰেঞ্চ কৰিছো যদি মোৰ কিবা এটা হৈ যায় মোৰ ফ্যামিলিয়ে 50 লাখ টকা পাই যাব তো মোৰ ফ্যামিলিৰ কাৰণে 50 লাখ টকাটো ইম্পৰ্টেন্ট নহয় নেকি বহুত ইম্পৰ্টেন্ট হয় মই গম পাইছো মই নাইকিয়া হৈ যোৱা লগে লগে মোৰ পৰিয়ালৰ ইমোশনালিটো লষ্ট হ'ব হেতু কোনো ফিল কৰিব নোৱাৰে কিন্তু যদি ফাইনান্সিয়ালি লষ্ট হয় হেতুটো এটলিষ্ট ফিল কৰিব পৰা এটা অপচন আছে ন টাৰ্ম ইনচুৰেঞ্চ তো মই আপোনালোকক এটোৱে মানে ৰিকুৱেষ্ট কৰিছো আপোনালোকে টাৰ্ম ইনচুৰেঞ্চ আৰু হেল্থ ইনচুৰেঞ্চত যাও আৰু যদি কোনোবাই আপোনালোকক কয় যে এটো কৰক আপোনাৰ পইচা 2 গুণ 3 গুণ 4 গুণ 5 গুণ 10 গুণ হৈ যাব প্লিজ হেবোৰৰ পৰা আঁতৰি থাকক হেবোৰ মিছা কথা কেতিয়াও নহয় তাৰ কাৰণে আপোনালোকে বেলেগ ফাণ্ডত যাওক ইনচুৰেঞ্চ সিকিউৰিটিৰ কাৰণে হয় আপোনাৰ সিকিউৰিটিৰ কাৰণে হয় ইনচুৰেঞ্চৰ ৰিটাৰ্ণ ইমান বেছি দিব নোৱাৰে পাৰে তো বেলেগ ইনচুৰেঞ্চ থাকিব পাৰে বেলেগ পলিচি থাকিব পাৰে কিন্তু টাৰ্ম ইনচুৰেঞ্চত আপোনাৰ এটা সিকিউৰিটি থাকিব আপুনি এটা ভাল এমাউন্ট পাব আৰু টাৰ্ম ইনচুৰেঞ্চ বহুত কম আহে বহুত কম এমাউন্টৰ আহে আপোনাৰ মাহেকত 1000 2000 টকাও টাৰ্ম ইনচুৰেঞ্চ আছে তো আপোনালোকে হেবোৰৰ ওপৰত অলপমান সাৰ্চ কৰিব অনলাইন গৈ চাব বা ওচৰ নিয়াৰেষ্ট বেংকত গৈ চাব আপোনালোকে কম্পেয়াৰ কৰি চাব কোনটো বস্তুত কি বেনিফিট আছে তাৰ পাছতহে আপোনালোকে কৰিব আৰু যদি আপোনালোকে জানিব বিচাৰে পাৰ্টিকুলাৰ কোনটো টাৰ্ম ইনচুৰেঞ্চ বা কোনটো হেল্থ ইনচুৰেঞ্চ ইম্পৰ্টেন্ট হয় মোক এবাৰ কমেন্ট কৰি জনাব মই পাৰিলে আপোনালোকক জনাই দিম বা আপোনালোকক কৈ দিম কোনটো ভাল হয় আপোনালোকে কম্পেয়াৰ কৰি চাই নিজৰ সুবিধা অনুসৰি কৰিব পাৰিব আশা কৰিছো ভিডিওটো চাই ভাল পাইছে বা ইনফৰ্মেটিভ যেন লাগিছে যদি এনেকুৱা টপিকত ভিডিও চাব বিচাৰে মোক ক'ব মই বনাব যত্ন কৰিম ঠিক আছে বাই নমস্কাৰ